মই এটা কেটিএম বাইক আৰু মটৰচাইকেলৰ ওপৰত ভিত্তি কৰি এটা গল্প ক'ম। ৰাইজসকল শুনিব, নিশ্চয় শুনি ভাল পাব। ভাল পালে কমেণ্ট বা শ্বেয়াৰ কৰিব। প্ৰথমতে কেটিএম বাইকে ক'লে, বন্ধু গুৱাহাটীত মেচ চলি আছে, ৰেচিং গেম আয়োজন কৰা হৈছে। তাত আমাক দুইজনক মাতিছে। কাক মাতিছে? কেটিএম বাইক আৰু মটৰচাইকেলক মাতিছে। শুনক এয়া আপোনালোকে ৰাইজসকল। মটৰচাইকেলে ক'লে, সঁচা হয়নে? কিমান টকাৰে পুৰস্কাৰেৰে পুৰস্কৃত কৰিব? যাম, কিয়নো নাযাম, টকাহে লাগে। কেটিএম বাইকে ক'লে, বন্ধু তুমি মোৰ লগত কেনেকৈ টক্কৰ দিবা? তুমি ক'ত আৰু মই ক'ত? পাৰ্থক্য চাবি। মই হলো চেংৰা, তই হলি বুঢ়া। ক'তনো মিলিব? মটৰচাইকেলে ক'লে, হ'ব, বেছি কথা ক'ব নালাগে, বেছি বক কৰিব নালাগে। দেখা যাব ৰেচিং গেমছ হ'লে। এতিয়া ৰেচিং গেমছত তেওঁলোকে গৈ পালে। গেমছ আৰম্ভ হ'ব খন্তেক পাছত। কেটিএম বাইকে ক'লে, তেতিয়াহ'লে ব'লা। কোনে আগত যায় চাম নহয়। ৰেচিং গেমছত কোনে গ'ল্ড মেডেলেৰ বিজয়ী বুলি ঘোষণা কৰিব। মটৰচাইকেলে ক'লে, ব'লা বুলি দুইজনে ওলাই পৰিল। দুইজনে গুৱাহাটীত উপস্থিত আৰু ৰেচিং গেমছত আগভাগ ল'লে। ৰেচিং গেমছ 100 কিলোমিটাৰৰ গেম, য'ত আছে গ'ল্ড মেডেলেৰে বিজয়িত কৰিব। এতিয়া তেওঁলোকে গৈ পালে আৰু পিছৰ দিনা সিহঁতে প্ৰস্তুত হ'ল গেমছত আগভাগ ল'বলৈ। আৰু গেমছত কোনে জিতিব সেইটো আমি চাম এতিয়া। কেটিএম বাইকে ক'লে, বন্ধু তুমিতো গ'ল্ড মেডেল আনিব নোৱাৰিবা, তোমাৰতো স্পীড বেছি নাই। মই হলো নতুন আধুনিক যুগৰ বৈজ্ঞানিকৰ সৃষ্টি, তুমি হলা অতীতৰ পুৰণা বৈজ্ঞানিকৰ সৃষ্টি। মোৰ লগতনো তুমি কেনেকৈ পাৰিবা? এতিয়া আৰম্ভ হ'ল, চাইলো কোনে আগত যায়। এতিয়া আৰম্ভ হ'ল, তাৰ লগতে আমাৰ লেফাৰীয়ে ঘণ্টাটো বজাই দিলে টং কৰি। এতিয়া যাবলৈ আৰম্ভ কৰিলে। লেটছ গো, 1 2 3 লেটছ গো। এতিয়া গৈ আছে। তাৰ লগতে মটৰচাইকেল আৰু কেটিএম বাইক। আপোনালোকে জানিবই কোনটো কিমান স্পীড বা কোনটো জিতিব। আপোনালোকে ভাবি চাওক। প্ৰথমতেই মটৰ বাইকক চেৰাই গ'ল 100 স্পীডেৰে। কোনে গ'লে? কেটিএম বাইকে। নিশ্চয় কেটিএম বাইকৰ ইমান স্পীড তেওঁলোক কেনেকৈ পাৰিব? কিন্তু ফুট আৱাজেৰে মটৰচাইকেলে লাহে গৈ আছে। চাই থাকক, গৈ আছে।
কিন্তু KTM বাইকে এটা মিনিটত বা 10 মিনিটত ইমান দূৰ গৈ আছে। কিমান দূৰ গৈ পালে? আধা আধি গৈ পালে। তেতিয়া চাওক শুনক কি হৈছে তাৰ কথা। পিছত মটৰচাইকেল আহি আছে লাহে লাহে, হাইষ্ট 40 স্পীডত আহি আছে। 100 স্পীডত KTM বাইক তেওঁক চেৰাই গ'ল। এতিয়া তাই যাই পিনে কি কৰিলে শুনক। KTM বাইকে যাই পিনে এটা ধুনীয়া স্কুটি দেখা পালে। স্কুটিৰ নাম ডিঅ' স্কুটি দেখা পাই তো এনেকুৱা মনত আকৰ্ষিত লাগিল যে তেওঁ আৰু ৰ'বই নোৱাৰিলে তেওঁক চাই। তেওঁৰ মনত আকৰ্ষিত কৰিছে, জানে এইটো মানুহৰ ক্ষেত্ৰতো হয়। এতিয়া চাপ'জ ধৰি লোৱা মানুহৰ ক্ষেত্ৰতো এনেকুৱা হয় বহুতৰ। KTM বাইকটো ভাবিলে তেওঁ মটৰচাইকেলটো এতিয়া বহুত দূৰ আহি পাইছে, মাত্ৰ হ'ব পাৰে 2-3 কিলোমিটাৰ। মইতো আধা আধি আহি পালোঁ 50 কিলোমিটাৰ বা 30 কিলোমিটাৰ আহি পালোঁ। KTM বাইকে মনত আশংকাৰে ভাবিলে যে ইমান ধুনীয়া স্কুটিটো মোৰ মনত বা ভাল পোৱাৰ এটা সৃষ্টি কৰিলে। তেওঁ তাক স্কুটিটোক চাই তেওঁৰ লগত একতা হ'বলৈ বা কাষ চাপিবলৈ আৰম্ভ কৰিলে। তেতিয়া তেওঁৰ মনত খেলৰ গেমছ, ৰেচিং গেমছ যে হৈ আছে এইটো পাহৰি গ'ল। চাওক এতিয়া কি হ'ব। পাহাৰৰ পাছত তেওঁৰ লগত কথা পাতি বা ডিঅ' স্কুটিৰ লগত কথা পাতি 1 ঘণ্টা সময় গুচি গ'ল, 2 ঘণ্টা সময় গুচি গ'ল, 3 ঘণ্টা সময় গুচি গ'ল। কিন্তু এইফালে ৰেচিং গেম যে চলি আছে তেওঁৰ অকণো মনত নাই। চাওক এতিয়া কিন্তু সেইফালে যে মটৰচাইকেল পিছত যে পৰি আছে, সি লাহে আহি 80 কিলোমিটাৰ মান গ'ল। কিন্তু KTM বাইকে 50 কিলোমিটাৰতে ৰৈ গ'ল। তাৰপিছত লাহে গৈ মটৰচাইকেলে বিজয়ী হিচাপে ঘোষণা কৰা হ'ল যে তেওঁ গ'ল্ড মেডেলেৰে এই ৰেচিং গেমছত বিজয়ী হিচাপে ঘোষণা কৰা হ'ল বা উইনাৰ্ছ কোনে? মটৰচাইকেলে। কেনেকৈ হ'ল এইটো আপোনালোকে নিশ্চয় শুনিছে। এতিয়া আপোনালোকে বুজিব। আহক, যদি ভাল লাগে কমেণ্ট কৰিব, কিন্তু নাভাবিব যে মোৰো ইমান গেৰ আছে, মোৰো তাকত আছে, এনেকুৱাকৈ মনত ভাৱটো নানিব। বা এইটো কাহিনীটো বুজি পাইছে। KTM বাইক আৰু মটৰচাইকেলৰ কাহিনীটো যে এনেকুৱা বা এইটো গল্প লৈ মই বনাইছোঁ। কাছ আৰু শহাপহু আছিল সৰু প্ৰথম শ্ৰেণীত পঢ়ি থাকোঁতে এনেকুৱা এটা কাহিনী আছিলে। প্ৰথম শ্ৰেণীত, দ্বিতীয় শ্ৰেণীত পাহৰি গ'লোঁ, নিশ্চয় মই পঢ়িছিলোঁ। এই কাহিনীটোৰ ওপৰত ভিত্তি কৰিলে আধুনিক যুগত এনেকুৱা যে হৈছে, এইটো KTM বাইক আৰু মটৰচাইকেল বুলি মই ইয়াৰে অলপ বিশেষ আগবঢ়াইছোঁ। KTM বাইকৰ তাৰ আধা ঘণ্টাৰ পিছতে KTM বাইকে আহিল। এতিয়া কিজানি আহিয়ে পোৱা নাই ভাবি আছে তেওঁ। কোনে আহি পোৱা নাই? মটৰচাইকেল ভাবি আছে আহিয়ে পোৱা নাই। কিন্তু মটৰচাইকেল উইনাৰ হ'ল।
তাৰপিছতে তেওঁ গৈ দেখে যে মটৰচাইকেল বিজয়ী ৰূপে ঘোষণা কৰিলে। তেওঁ মূৰ তল দাঙি ঘৰলৈ আহিলে আৰু দুজনৰ মাজত এনেকুৱা হ'ল যে মই বহুত নিজকে গৰ্বিত বুলি বা অহংকাৰ হিচাপে ভাবিছিলোঁ, বা মই নতুন আধুনিকৰ সৃষ্টি বৈজ্ঞানিকৰ কাৰণে মই ইমান স্পীড, মোৰ ইমান ভগৱানে জানে কেনেকৈ কাৰ লগত কি কৰিব লাগে। চাওক কেনেকৈ মটৰচাইকেলে বিজয়ী হিচাপে ঘোষণা হ'লে, কেনেকৈ হ'লে। ভাল লাগিলে নিশ্চয় ক'ব আপোনালোকে। যদি ভাল লাগি থাকে কমেণ্ট বা শ্বেয়াৰ কৰক, মই আগলৈ জনাই থাকিম। ভাল লাগে যদি কমেণ্ট আৰু শ্বেয়াৰ কৰিলে হ'ব। আৰু যদি নিজৰ বুলি ভাবিছে এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে আগন্তুক মোৰ ভিডিঅ' পায়ে থাকিব।